तो hello guys, welcome to back my YouTube channel. So আপোনালোক স্বাগতম জনালো। So আমি যাম এতিয়া বৰগাং যাম। তো লগৰ আছে লগৰ এজন আৰু দাদা, কাৰণ গাড়ীখনৰ প্ৰব্লেম আছে বোলে কিবা, তো গাড়ীখনৰ প্ৰব্লেমটো দেখাব আৰু যাওঁ, অলপ ঘূৰি অহা হ'ব, গাড়ীখনো দেখা হ'ব। তো ভাবিলোঁ বহুত দিন ব্লগ বনোৱা নাই, তো ভিডিঅ' বনোৱা নাই, তো আজি ভিডিঅ'ৰো বনোৱা হ'ব আৰু গাড়ীখনো দেখুওৱা হ'ব। তো যাওঁ, গাড়ীখন দেখাই আহোঁ, মানে মেকানিকক দেখাই আহোঁ, কি হৈছে কি নহয় মেকানিকে ক'বতো, আমিতো নাজানো ন। তো ব্লগ সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আহি আছোঁ লাহে লাহে গাড়ীত উঠি যাম আমি বৰগাং। আহি আছোঁ গাড়ী বৰ্তমান চলি আছে, গাড়ী লাহে লাহে গৈ থকা হৈছে। লগত মোচাই যায় মানে দাদাই গাড়ী চলাই আছে পুৰা একদম গেঞ্জি বহুত গৰম। গৈ আছোঁ আৰু লাহে লাহে, কি কৰিব, নগ'লেও নহয়, যাবই লাগিব, বেমাৰ দেখাবই লাগিব, তেতিয়া ভাল হ'ব। অলপ গাঁওখন দেখাই আছোঁ আমাৰ। তো এতিয়া বৰ্তমান আমি আহি পালোঁ কেটলাৰ পৰা বেছি আমি যাম বৰগাং চেণ্টাৰ নাপাওঁ, বৰগাঙৰ ওচৰতে মানে গেৰেজত গাড়ী দেখাম। তো এতিয়া আহি আছোঁ বৰগাং পোৱা নাই আৰু কেটলা পাইছোঁ আৰু। তো বৰষুণো দিওঁ নিচিনা কৰি আছে, বতৰটো কি বৰষুণ দিবও পাৰে, আজি ক'ব পৰা নাই। দিনটো পূৰা গৰম আছিলে, এতিয়াও পূৰা গৰম আছে, কিন্তু বতৰটো চাই বৰষুণ দিব নিচিনা লাগিছে, কিন্তু বৰষুণ আহে নাই ক'ব পৰা। এতিয়া একচুৱেলি বৰষুণো লাগে, কাৰণ পথাৰত মাটি বোকা দিবলৈ বৰষুণৰ খুব প্ৰয়োজন হৈছে, কাৰণ পথাৰত পানী নোহোৱা হৈছে, কঠীয়া পেলাব লাগে। তো এতিয়া আহি আছোঁ আমি, মানে পূৰা মই আহি আছোঁ, দাদা চিট বেল্ট লগাই লৈছোঁ, পূৰা চিট বেল্ট লগোৱা নাই। তো আহি আছোঁ পূৰা আগত পূৰা চেকিং আৰু দেখাই আছোঁ ৰাস্তাৰ অতিবিধ অৱস্থা। তো আগত পূৰা চেকিং মানে কি ক'ব, ৰাস্তাৰ অভাৱ একদম খাতা এনেকুৱা হৈ গৈছে, পূৰা চেকিং চলি আছে আগত। এতিয়া পূৰা চেকিং চলি আছে। তো আমি আহি আছোঁ এতিয়া বৰ্তমান। তো গাড়ী দেখাম, গাড়ীখন মানে বনাম, তো গাড়ীখন বনাই আহিম আমি আৰু দেখাই আছোঁ আগতে পূৰা চেকিং, মানে গাড়ী চাড়ী ৰখাই পূৰা চেকিং চলি আছে, পূৰা বিনা হেলমেটত আহিব নোৱাৰি আৰু পূৰা চেকিং। তো এতিয়া বৰ্তমান আমি কেটলাৰ পৰা হ'লোঁ বৰগাং পালোঁ, সেই বৰগাং আহি আছোঁ। তো তেল ভৰাম, কাৰণ পূৰা চেকিং, বিনা হেলমেটতো ক'তো যাব নোৱাৰি বোলে মামাই কৈছে। তো একচুৱেলি ভাল কথা কৈছে, হেলমেটটো লগাব লাগে, কাৰণ নিজৰ ছেফটিৰ কাৰণে হেলমেট থাকিব লাগে। তো হেলমেটটো থাকিলে বহুত কাৰণৰ সুবিধা হয়, না এক্সিডেণ্টত চুট পাবলগীয়া হৈ যায়। হেলমেটটো থাকিলে কিবা চুটটো পোৱাটো হেৰি থাকে আৰু অলপ হ'লেও ছেফটি থাকে, নিজৰ দেহাটোৰ কাৰণে ভাল, লগাব লাগে, ইমানো বেয়া নাই। নলগালেও জানেই ফাইনটো ভৰিব লাগিব আৰু বিনা লাইচেঞ্চটো চলাবলৈ নোৱাৰে। তো এতিয়া আমি আছোঁ গেৰেজৰ ভিতৰত। তো আহি পালোঁ, গাড়ীটো বনাব লাগে, তো বনাই আছে। তো দেখাই আছে আপোনালোকক গাড়ীখন কি কৰি আছে আৰু কেনে খুলি আছে, দেখাই আছে আপোনালোকক চাই থাকক। তো গাড়ী বেমাৰ দেখা হৈ গ'ল, গাড়ীটো বনালোঁ। তো এতিয়া আহি আছোঁ এটিএমৰ পৰা পইচা অলপ উলিয়াব লাগে, পইচা দৰকাৰ বোলে, আৰু বতৰ এনেকৈ কোলা হৈ আহিছে, কি কওঁ, পূৰা বৰষুণ ঢালো কৰি আছে, পূৰা কোলা হৈ আহিছে। গাড়ীটো বেমাৰটো ভাল হ'লে, এতিয়া বতৰৰ বেমাৰটোহে লাগিছে এতিয়া। একচুৱেলি লাগিছে ভালে হৈছে, কাৰণ লাগে বৰষুণ দি আছে, নতুন ৰাস্তাৰ পৰা চলি আছে, বনি আছে। হ'ব আৰু এবছৰ নহ'লেও অহা বছৰে কমপ্লিট হ'ব, আধা আধি হৈছে আৰু ইমান ভালকৈ হোৱা নাই, হৈছে আৰু যথেষ্টখিনিয়ে হৈছে, আগতকৈ এতিয়া বহুত ভাল হৈছে ৰাস্তাবিলাক। তো এতিয়া তেল ভৰাম, মানে লগতে এটিএমৰ পৰা পইচা উলিয়াম। তো পইচাটো উলিয়াব ল'ব লাগে, তেলো ভৰাব লাগে। তো এটিএমৰ পৰা পইচাটো উলিয়ালোঁ, তেলটো ভৰাই লওঁ। তো পইচা পাতি ওলোৱা হ'ল, এতিয়াতো যাম, এতিয়া আমি ঘৰতে যাম আৰু ক'ত যাম এতিয়া, টাইম নাই আৰু পইচাটো ওলোৱা হৈ গ'ল। পইচাটো উলিয়াই লৈ আহিছোঁ, লাহে যাম আৰু গৈ আছোঁ এতিয়া ৰুমত। দাদাই তেল ভৰালে, গাড়ী খাৰা কৰি থৈছে কাষত, আৰু তেল ভৰোৱা হৈ গ'ল। তো এতিয়া যাম আৰু ভৰা হ'ল। তো এতিয়া আমি যাব লৈছোঁ ঘৰত, যাম আৰু এতিয়া ঘৰত। তো যাম আৰু এতিয়া ঘৰত, বহুত টাইম হৈ গ'ল অহা। ভিডিঅ'টো চবে শেষলৈকে চাই বুলি আশা ৰাখিলোঁ, আৰু যাতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰটো কৰে বুলি আশা ৰাখিলোঁ।